ফ্ৰেণ্ডছ কি খবৰ আপোনালোক আশা কৰোঁ সকলো খবৰ ভালেই যে মই জনে স্বাগতম জানাইছোঁ মোৰ যোন ভাই চেনেলৰ উন্নতি ভিডিঅ' মাজলৈ আৰু আপোনালোকে চাই আছে ইমান দিনা মৰম ভাল পোৱা আশীৰ্বাদ দিয়ক বোলে ইউটিউব চেনেল যোন ভাই চ' গাইজ কি খবৰ আপোনালোক আশা কৰোঁ সকলো খবৰ ভালেই নিশ্চয় মোৰ খবৰো ভাল আপোনালোকক মৰম ভাল পোৱাৰ আশীৰ্বাদ তো গাইজ আজি পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু মেইন কথা হ'ল আপোনালোকেতো সকলোৱে গম পায় তো আমাৰ যিটো নতুন ঘৰ তো নতুন ঘৰটো বনাইছোঁ মৰিগাঁও জিলা কুমৈ আৰু কুমৈৰ পৰা ভিতৰত 2 কিলোমিটাৰ ভিতৰত আহিবলৈ আমাৰ গাঁওখন তো গাঁওখনৰ নাম হৈছে বৰদল তো সবিশেষ কি দেখাওঁ কি কৰোঁ তো সকলোৱে হ'বলৈ চেষ্টা কৰিম মই আহিছিলোঁ যোৱাকালি আহিছিলোঁ তো আজি যামগৈ তো যি কি নহওক গাঁওখন অলপমান দেখাম ক'ত কি আছে কি নাই এনেই অলপ গাঁওখন দেখাই দিম আৰু তেনে বলক ভিডিঅ'টো সকলোৱে চাই থাকিব তো বৰ্তমান পূৰা গা পা ধুই ৰেডি হ'লোঁ ঘৰত যাওঁ ঘৰত গৈ ভাত কেইটামান খাই লওঁ খাই পিনে পূৰা ওলাই গৈ বিন্দাছ ঘৰলৈকে যাম আৰু চাওক মোৰ কাষতে ভাগিনজনী আছিল দেখাম বুলি ভাবিলোঁ তাই কিন্তু পলাই দিলে তো মই ভিতৰত যাই আহিলে দেখাম তাইক তো চাই থাকিব দেই ক'ত গ'লি কি হ'ল ইমান লাজ কিয় হা বোলে তো গেছ আপোনাৰ মনত আছে নাই নাজানো তো এবাৰ যে দেখাইছিলোঁ ভিডিঅ' এটাত তো এইটো আমাৰ মতা মেজি মাঘৰ বিহু ভিডিঅ' এটা দিছিলোঁ তো চাইছে নাই নাজানো তো সেইজনী হৈছে এজনী তো দে এবাৰ কৈ দিয়া কি খবৰ আপোনালোকৰ কোৱা কি খবৰ আপোনালোকৰ যোন ভাই চেনেলটো চাব আৰু কি ক'বা শিকাই দিলে পায় নেকি হা তো গাইজ শিকাই দিলে পায় কিন্তু এনেও পায় লাজ কৰিছে বৰ্তমান গতিকে সৰু পোৱালি ন ডাঙৰ মানুহে লাজ কৰে তো সৰু পোৱালি লাজ নহ'ব কি কথা আছে এতিয়া বোলক দেৰি নকৰোঁ ফটাফট ভিডিঅ' চাই ধুনীয়াকৈ ওলাই কৈ আৰু পূৰা আহি গ'লোঁ ঘৰৰ পৰা তো এই যে দেখিছে তো বৰ্তমান যেনেকৈ তাতে ঘৰটো বনাই থৈছোঁ আৰু টিন কাটি থৈ দিছোঁ পকা ঘৰ বনাই আছোঁ তো গাইজ ঘৰটো সেইকাৰণে ভালকৈ দেখুওৱা নাই তো পিছত আকৌ পুনৰ ভালকৈ দেখাম নেক্সট ভিডিঅ'ত আৰু বৰ্তমান হৈছে ৰাস্তা চাওক কেনেকুৱা মানে গাঁৱৰ মাজত যিটো নেকি মানে পথাৰৰ ফালে যিটো ৰাস্তা যায় তো সেইটো ৰাস্তা মানে বহুত বেয়া আৰু সেইফালে যদি যোৱা হয় সেইটো মেইন ৰোড হয় সেইফালে যাব পাৰিলোঁ হয় মানে সন্মুখত বাহঁতৰ ঘৰ আছে তো মাত দি যাব লাগিব সেইটো কাৰণে মই বেয়া ৰাস্তাটোৱে আহিছোঁ নহ'লে এইফালে ভাল ৰাস্তাই যাব পাৰিলোঁ হয় এইফালে যাম আৰু চাই থাকোঁ ভিডিঅ'টো চাওক কি ধুনীয়া এটা পৰিৱেশ এইটো পূৰা মানে ঠাণ্ডা এটা পৰিৱেশ আৰু চাৰিওকাষে পাহাৰ 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 তো পাহাৰে পাহাৰ মানে আৰু তো সেই গাইজ সকলোকে মাত চাত দি কিনে মই পূৰা ওলালোঁ ঘৰৰ পৰা আৰু এইফালে চাওক তো গাইজ এইফালে যে বগা দেখি আছে তো গোটেইখন মানে পাহাৰ হয় আৰু বৰ্তমান বৰষুণ আহি আছে তো এটুপ দুটুপকৈ বৰষুণ পৰি আছে আৰু এখন হৈছে পাহাৰ এতিয়া বৰষুণ তামাম আহি আছে বগা হৈ আহিছে আৰু মহকেইটা চাওক কিমান ধুনীয়াকৈ খেদিলি আছে মানে এতিয়া বৰষুণ আহিব মই জল্দা যদি যাব লাগে আৰু অলপ দূৰ গৈ কিনে বাহঁতৰ ঘৰ পাম বাহঁতৰ ঘৰত মাছা দি কিনে তিনালিখন পাম তিনালিৰ পৰা একদম ধুনীয়াকৈ টুমটুমত উঠিম তাৰপৰা কুমৈ চাৰিলৈকে যাম কুমৈ চাৰিলিৰ পৰা ডাইৰেক্ট মৰিগাঁও যাম মৰিগাঁৱৰ পৰা ডাইৰেক্ট বগলীৰ পৰা যাম তো এইখন চাওক পাহাৰ মানে নাজাৰা এটা বেলেগ মানে নেক্সট লেভেল নাজাৰা মানে কি ক'ম ভাল লাগে কিবা এটা চাওক সেই পৰা বৰষুণ আহিছে বৰষুণ নহ'লে পাহাৰখন তো ইফালে ৰ'ব চৰি তো ইফালে যেনেকৈ পাহাৰখন দেখা পাই আছে ন অলপ চলপ তো এনেকৈ দেখা পালে হয় ফুল দেখা পালে এতিয়া বৰষুণৰ কাৰণে দেখা পোৱা নাযায় বৰ্তমান পূৰা বৰষুণ আহি আছে আৰু মই আহি বৰ্তমান ফাৰ্ম এখন পাইছোঁ ফাৰ্মখনে কিন্তু ছাতি আনিব গৈছে আৰু বৰষুণৰ কাৰণে হঠাৎ যদি ভিজি যাওঁ তো জ্বৰটো পূৰা তামাম হৈ আছে মানে সেই জ্বৰ হোৱা ভয়তে ছাতিটো লওঁ নহ'লেতো ভিজি গ'লে পেচ নাই ছাতিটো লৈ আহিব আৰু ধুনীয়াকৈ যাম আৰু ভিডিঅ' যাব ভকতগাঁও মই যাম মৰিগাঁও ফালাফালি হৈ যাম আৰু এইখিনিতে তো ফাৰ্মখনৰ মই এক্সট্ৰাকৈ এটা ভিডিঅ' দিম আপোনালোকক তো সেইটো ভিডিঅ' চাবলৈ অলপ অপেক্ষা কৰিব লাগিব যিহেতু বৰ্তমান ফাৰ্মত লেয়া এতিয়ালৈকে ভৰা নাই তো যিটো ব্ৰইলাৰ নহয় লেয়া বুলি কয় তো লেয়াৰটো এতিয়ালৈকে ভৰোৱা নাই যেতিয়াকৈ ভৰাব তেতিয়া মই এক্সট্ৰাকৈ এটা ভিডিঅ' দিম তো সেই ভিডিঅ'টো চাব তো এইখনে ফাৰ্মখন এতিয়া বাহিৰৰ পৰা দেখাই দিছোঁ আৰু বহুত ডাঙৰ ফাৰ্ম হয় তো এক্সট্ৰাকৈ এটা ভিডিঅ' দিম তো চাব কিন্তু ব্লগ ধুনীয়াকৈ গৈ থাকোঁ মানে ইমানে ধুনীয়া প্লেচ কি ক'ম আৰু ইয়াত যদি শ্বৰ্ট মুভি যোনবোৰ শ্বৰ্ট ফিল্ম কৰিলে মানে ধুনীয়া এটা প্লেচ হয় চাওক কি মজা এটা প্লেচ তো এইফালে মানে ক'ব নালাগে এনেহ'লে পাহাৰখন দেখা পাই এতিয়া পূৰা বৰষুণ তাৰপিছত পূৰা বৰষুণ সেই গতিকে মানে পাহাৰখন দেখা পায় আৰু এইটো চাইডে আমাৰ পাহাৰখন দেখা গৈছে চাওক এখন ফাৰ্ম আৰু চাওক কি মজা এটা
নেচাৰা তো ইমান ধুনীয়া লাগে কি ক'ম মানে বহুত মজা শাওনৰ পথাৰ ৰোৱনীবিলাকে ধান ৰুই আছে মানে কি ক'ম ধুনীয়া এটা মানে চ' সেই গাইছ আহি থকা অৱস্থাতে পূৰা বৰষুণ পৰিল আৰু বৰষুণৰ ফলত অলপমান ৰখিলোঁ ৰখি কিনে এতিয়া বৰষুণটো এৰিছে এতিয়া আহি আছোঁ লাহে লাহে আৰু সন্মুখত এটা ধুনীয়া প্লেচ তো দেখাই দি আছোঁ তো চাওক এবাৰ গাইছ চাওক কি ক'ম তো ধুনীয়া ধুনীয়া প্লেচ কেইটামান আছে মানে বহুত ভাল লাগে পাহাৰখন বহুত ওচৰত দেখা গৈছে কিন্তু পাহাৰখন বহুত দূৰত আছে ইমান দূৰতো নাই ওচৰতে আছে হ'লেও মানে এটা বেলেগ বেলেগ মানে ফিলটো বেলেগ লাগে আৰু তো আমি তাৰ পৰা টমটম পাওঁ কিন্তু টমটমত জানে খোজকাঢ়ি আহিছোঁ খোজকাঢ়ি গ'লে কিবা এটা ভাল লাগে গাটো শৰীৰটোৰ কাৰণে ভাল সেইকাৰণে খোজকাঢ়ি আহিছোঁ ভাল লাগিছে কিবা এটা 2-3জন মিলি কিনে একেলগে আহি আছোঁ আৰু সন্মুখত যাম পাহাৰৰ পৰা নিজৰা বৈ আছে তো তাকো দেখাই দিম আৰু এইখন হৈছে আমাৰ কলং চাওক কি ধুনীয়া লাগিছে কলঙৰ পানী লাহে লাহে বাঢ়ি আছে আৰু বাঢ়িব প্ৰায় এতিয়া প্ৰথম গ'লে যেন তেন পানী হৈছে আৰু এখন চাওক পাহাৰখন আমি ধুনীয়াকৈ গৈ আছোঁ চাই থাকক ভিডিঅ'টো আৰু এইখন হৈছে আমাৰ গাঁওখন চাওক এই দলঙৰ পৰা এইফালেখিনি বৰদল আৰু এইফালেখিনি তেতেলীয়া তো তেতেলীয়া পাৰ হৈ আমাৰ ঘৰ বৰদল ফাইনেলি টুমটুমখন পালোঁ আৰু ধুনীয়াকৈ গৈ আছোঁ তো আমাৰ তাৰ পৰা 2 কিলোমিটাৰ বহুতখিনি কষ্ট হ'ল সেইকাৰণে মানে গাড়ীখন পালোঁ আৰু গাড়ীতে গৈ আছোঁ গাড়ীৰ কাৰণে বৰ্তমান ৰখি আছোঁ মৰিগাঁওলৈকে যাব লাগিব ইয়াৰ পৰা তো বৰ্তমান গাড়ীৰ কাৰণে ইয়াতে ৰখি আছোঁ তো কি হয় চাওঁ গাড়ী পাওঁ নে নাপাওঁ গাড়ীটো পাব লাগে তো টেম্পু এখন আহি আছে মৰিগাঁৱলৈ জানে নাযায় যাব চাগে তো গাইজ যিখন নেকি টেম্পু আহিছিল তো টেম্পুখন নাযায় এতিয়া চাই লওঁ তো গাইজ বহুত সময় ৰখি ৰখি ফাইনেলি দাদা এজন পালোঁ আৰু দাদাজনৰ গাড়ীতে গৈ আছোঁ লাইন গাড়ী নাই তো দাদা আপোনাৰ নাম কি কোনোমতে গাড়ী এখন পালোঁ বহুত দেৰি হৈ আছে তো আমি আকৌ গাড়ী যা পাওঁ নে নাপাওঁ ঘৰত যোৱা মানে দাদাই ৰখিলে আৰু থেংক ইউ ৰখাৰ কাৰণে গৈ আছোঁ পূৰা আৰু দাদাই কৈ আছে গাখীৰ আনিবৰ কাৰণে আমুল গাখীৰ এইদৰে গান শুনি শুনি দাদাৰ লগত গৈ আছোঁ মকুমৈৰ পৰা মৰিগাঁওলৈকে আমুল কোম্পানী গাড়ী আৰু আমুল কোম্পানী গাড়ীলৈ মৰিগাঁৱলৈ গৈ আছোঁ